Hello friends, good morning. আপোনালোকৰ ভালনে? মোৰটো বহুত ভাল। So আজিৰ ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। কাৰণ আজি মই আপোনালোকক এটা এনেকুৱা বস্তু দেখুৱাম যেটো আপোনালোকে সকলোৱে দেখিছে চাগে যেটো বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ ধৰণে শিকায় মানে দেখুৱায়। So আজি মই দেখুৱাম লখিমপুৰৰ শিমলুগুৰি য'ত মোৰ মাৰ ঘৰ আছে শিমলুগুৰি গাঁৱৰ এটা দৃশ্য বুলি ক'লে চাগিলে আপোনালোকে গমে পাইছে চাগিলে। সো মই আজি আপোনালোকক দেখুৱাম ৰাসলীলা। মই মানে ইমান এক্সাইটেড এইটো কাৰণে হৈ আছো কাৰণ মোৰ দাদাই ফাৰ্ষ্ট টাইমৰ কাৰণে এক্টিং কৰিছে ৰাসলীলাত, যিটো চাবলৈ আমাৰ ফেমিলি সবে মানে এক্সাইটেড হৈ আছে আৰু সবে চাবলৈ আহিব। কাৰণ দাদাই ফাৰ্ষ্ট টাইমৰ বাবে এক্টিং কৰিছে, কাৰণ দাদাও সৰুপা বাহিৰতে থকা, সেইটো কাৰণে অসমীয়া ইয়াত ইমান এক্টিং কৰি পোৱা নাই। এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছে, সেইটো ৰাসলীলাত কৰিছে। মই এটা কথা ক'বলৈ পাহৰি থাকিলো নহয়। চ' মোৰ দাদাই লৈছে অনন্ত সজ্জাৰ কৃষ্ণ। ৰাসলীলা অসমৰ সকলো জেগাতে পাতে, সকলো জেগাত বেলেগ বেলেগ ধৰণে দেখুৱায়। আমি মাজুলীলৈও গৈছিলো চাবলৈ, মাজুলীতো বেলেগ ধৰণে কৰিছিলে, সেয়াও মই আপোনালোকক দেখুৱাম। কিন্তু ফাৰ্ষ্ট মই আপোনালোকক মোৰ দাদাৰ হেৰিটো দেখুৱাম, কাৰণ মই বহুত এক্সাইটেড হৈ আছো। মই এইটো ভিডিঅ' মানে আগতীয়াকে শ্বুট কৰিছিলো, কিন্তু মই দিবলৈ নাপালো কাৰণ মোৰ বহুত পঢ়া প্ৰেছাৰ আছিলে, ইপিনে ড্ৰয়িঙো আছিলে। আৰু আজি মোৰ স্কুলত ইনস্পেকশ্যন আছে, বেলেগ বেলেগ কেভি স্কুলৰ পৰা প্ৰিন্সিপালবিলাক আহিব আৰু আমাৰ স্কুলত মানে ষ্টুডেণ্টছবিলাকক পঢ়ুৱাব আৰু কেইটামান কুৱেশ্যনো সুধিব। সেইটো কাৰণে মই অকণমান পঢ়াত বেছিকৈ কৰিছিলোঁ, সেইটো কাৰণে মই ভিডিঅ'টো এডিট কৰিবলৈও নাপালোঁ। যিহেতু এডিটিংটো অকল মই কৰিব লাগে আৰু মইতো বহুত বিজি থাকোঁ, মোৰ পঢ়া ইমান প্ৰেছাৰ আছে আৰু মা ইমান পাৰফেক্ট নহয় মানে এডিটিঙত, আৰু মা বিজিয়ে থাকে আৰু সেইটো কাৰণে মই এডিটিং কৰোঁ। আৰু মোৰ এতিয়া ইমান সময় নাই, আৰু মই ৰাতিলৈ কৰিবলৈও মই ৰাতি সোনকালে শুই যাওঁ, কাৰণ ৰাতিপুৱা মোৰ স্কুলৰ কাৰণে জল্দি উঠিব লাগে। চ' মই মাক এডিটিংটো অকণমান শিকাই দিম বুলি ভাবিছোঁ, সেইটো মই বেলেগ এটা ভিডিঅ' বনাম সেইটো কাৰণেও। চ' ফ্ৰেণ্ডছ, ব'লক আজি শিমলুগুৰি গাঁৱৰ মই মানে অসমীয়াটো মানে ইমান নাজানো, কাৰণ মই অসমীয়াটো লিখিবও নাজানো। মই এতিয়া অসমীয়া ক্লাছ গৈ আছোঁ, সেইটো মই দেখুৱাইছিলোঁ, কওঁতেও অকণমান ভুল হৈ যায় আৰু। চ' ব'লক মই আজি আপোনালোকক শিমলুগুৰি গাঁৱৰ ৰাসলীলাৰ অনন্ত সজ্জা দৃশ্যলৈ লৈ যাওঁ। চ' ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ।
আপুনি অন্তৰ্গামী হৈ কিয় সৎকাৰণা কৰিছে? তথাপি সুধিছে যেতিয়া কওঁ শুন, মৰ্ত্যৰ মানৱসকল পাপী অত্যাচাৰী হৈ উঠিছে। সিহঁতৰ মদমত্ত অহংকাৰত পদভৰ সহ্য কৰিব নোৱাৰি বসুমতীয়ে প্ৰমাণ কৰিছে। পাপৰ পীড়নত ভূভাৰ বহনত অসমৰ্থ হৈ কান্দিব। ইয়াৰ এটি উপায় বিচাৰি আপোনাৰ ওচৰত শৰণাপন্ন হৈছে। প্ৰভু, আপোনাৰ আদেশত মই সৃষ্টি কৰিব পাৰিম আৰু জীৱই সম্ভাৰ কৰিব পাৰিম। উপায়হীন কৰ্মণ্যতা বসুমতী পৰিত্ৰাণৰ উপায় মাত্ৰ আপুনি দিব পাৰিব। ইয়াৰ এটি উপায় কৰক প্ৰভু। বসুমতীৰ মাতটো নাহিলে, কাৰণ চাৰিলে মাইকটো অন নকৰিলে। এইখনত বসুমতীয়ে এইটোৱে ৰিকুৱেষ্ট কৰে যে বিষ্ণুৱে তেওঁৰ গৰ্ভত ধাৰণ কৰি পৃথিৱীৰ পৰা পাপ নাশ কৰে। তেওঁ বিষ্ণুক নিজৰ পুত্ৰ হিচাপে পাব বিচাৰে, সেইটোকে তেওঁ বিষ্ণুৰ ওচৰত ৰিকুৱেষ্ট কৰে।
যদি আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ফ'ল' কৰিবলৈ নাপাহৰিব। নেক্সট এটা ভিডিঅ' লৈ আহি আছোঁ, তেতিয়ালৈকে এই ভিডিঅ'টো এনজয় কৰক। চ' বাই বাই।